নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আজি আমি চিকেন কাৰী বনাম ঘৰতে অতি সহজে। ঠিক আছে, তাৰ কাৰণে আমি আধা কেজি চিকেন লৈছোঁ। আমাৰ লগত এটা লেগ পিচ আহিছে। তাৰপিছত আমি এইখিনি বস্তু লৈছোঁ: বিলাহী, পিঁয়াজ, 3টা জলকীয়া আছে, কেঁচা ধনিয়া, আলু আৰু আদা নহৰু অলপমান। মছলাৰ ভিতৰত আমি এইখিনিয়ে লৈছোঁ: হালধি আছে, নিমখ, ধনিয়া পাউডাৰ, লাল মিৰ্চি আৰু অলপ গৰম মছলা পাউডাৰ। মেৰিনেট কৰিবৰ কাৰণে আমি দৈ গাখীৰ লৈছোঁ প্ৰায় 200 গ্ৰামমান। আমি তাৰে অলপমান ইয়াতে আমি নহৰু আৰু আদাৰ পেষ্টখিনি দি দিলোঁ। তাৰপিছত আমাৰ মছলাখিনি, গোটেইখিনি মছলা আমি ইয়াত দি দিলোঁ। তাৰপিছত আমি চাফ হাতেৰে খুব ভালদৰে আমি এইখিনি মেৰিনেট কৰি লওঁ। ধুনীয়াকৈ মেৰিনেট কৰি লওঁ। এতিয়া আমি গৰম কেৰাহীত মিঠাতেল দিলোঁ। তাৰপিছত অলপমান গৰম হোৱাৰ পিছত ইয়াতে শুকান জলকীয়া, তেজপাত আৰু 2টামান লং। অলপ পিছতে আমি পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি আমি ৰঙচুৱা হ'বৰ কাৰণে থৈ দিলোঁ। লৰাই থাকিলোঁ মাজে মাজে ইয়াতে। পিঁয়াজখিনি ৰঙচুৱা হ'ল। তাৰপিছত আমি মেৰিনেট কৰি থোৱা চিকেনখিনি আমি ইয়াত দিলোঁ। সুন্দৰভাৱে লৰাই দিলোঁ, মিক্স কৰি দিলোঁ আমি এইখিনি। ইয়াতে আমি আলু আগতে দি দিছিলোঁ এটা। ধুনীয়াকৈ লৰাই মিক্স কৰি থাকিলোঁ। এয়া সিজিব হৈছে, লাহে লাহে সিজি আছে। তাৰপিছত আমি মাজে মাজে ঢাকনি অলপ সময়ৰ কাৰণে দি দিছিলোঁ। অলপ সময়ৰ পিছত আমি বিলাহী গ্ৰাইণ্ড কৰি থৈছিলোঁ, 2টা বিলাহী ইয়াতে আমি ঢালি দিলোঁ আৰু ধুনীয়াকৈ মিক্স কৰি দিলোঁ। বিলাহীৰ গ্ৰাইণ্ড কৰি থোৱা বিলাহীখিনি কিছুমানে গ্ৰাইণ্ড নকৰাকৈ দিয়ে আৰু আগতে দিয়ে। আমি অলপ বেলেগ ধৰণে বনাব ট্ৰাই কৰিলোঁ। ইয়াত দেখিছে আপোনালোকে ধুনীয়াভাৱে উতলি আহিছে। আৰু শেষত আমি কেঁচা ধনিয়াৰ পাতখিনি দিলোঁ আৰু মিক্স কৰি দিলোঁ আৰু আমি ল' ফ্লেমত থৈছিলোঁ। এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল, চিকেন কাৰী।